Hey guys, welcome back to my YouTube channel. আৰু বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। বহুত দিন ওলাই যোৱা নাছিলোঁ আচলতে। আপোনালোকে ভিডিঅ' পোৱা নাই, তো আজি এটা ভিডিঅ' বনাম কি হয় চাওক। আৰু দাড়ি চুলি দেখিছে একদম কাটিব মানে যাব পৰা নাই। বহুত মানে পৰিস্থিতি বেয়া বৰ্তমান। গমে পাইছে আপোনালোকে। এতিয়া মানে মই যাম মোৰ বন্ধু এজনৰ লগত মানে ওলাই যাম মানে চাই থাকক ভিডিঅ'টো আপোনালোকে ইণ্টাৰেষ্টিং কিবা পাব নিশ্চয়। আৰু বতৰ আজি একদম বেয়া, বৰষুণ আহি আছে পুৰা একদম বগা আমাৰ চোতালখন দেখিছে বন্ধুসকল, এজাক বৰষুণতে একদম মানে চোতালত পানী উঠি গৈছে। আৰু এইকেইটা হৈছে হাঁহ, আৰু বৰষুণ আহিলেতো ইহঁতৰ টেনশ্যনে নাই, কেঁচু আৰামছে উলিয়াই মাটিৰ পৰা খাই থাকিব। দৌৰবা লাগে আৰু কি আছে, দৌৰবা লাগে আৰু কি আছে, কি চলি তই দৌৰবা আৰু কিয় লাগে, বহা ইয়াতে। তো বন্ধুসকল এতিয়া ওলালো, আৰু এয়া হৈছে আমাৰ ৰাস্তা, কেঁচা ৰাস্তা দেখিছে, চৰকাৰে ভাল কৰি নেদে ইমান দিন হ'ল। তো এতিয়া মই গৈ আছোঁ, চাই থাকক ভিডিঅ'টো ক'ত যাই আছে আপোনালোকে দেখাই পাব। তো বন্ধুসকল আমি এতিয়া হাইৱেদি গৈ আছোঁ আৰু সৰভোগ পালোঁ। তাৰপিছত আমি আমাৰ যিটো দেখুৱাবলগীয়া আছে আপোনালোকক সেইটো দেখুৱাই আছোঁ, চাই থাকক। আৰু মাছ চাছ মাৰি লৈছে একেবাৰে দেখিছে, কাৰাকত বন্ধ একদম মোক। আৰু বন্ধুসকল বেকিৰ ব্ৰিজৰ ওপৰৰ পৰা এইটো ভিউ চাওক, কি ধুনীয়া এটা 360 ভিউ আপোনালোকক দেখুৱাই আছোঁ। ওপৰত মেঘ আছে, এইখন হৈছে ব্ৰিজ, ট্ৰেইন যায় সেই পিনেৰে। আৰু এইটো হৈছে নদী, বেকি নদী দেখিছে। চাওক গাছডাল চাওক, কি মজা একদম। তো বন্ধুসকল মই মানে মোৰ লগৰ বন্ধুজনৰ লগত শ্ৰী শ্ৰী উমাৱতী আশ্ৰম ইয়াতে আহিছোঁ। মানে এইটো হৈছে এটা মন্দিৰ। তো সিদিনা আপোনালোকে দেখিছে যিদিনা মানে অষ্টকষ্টমী আছিল, তো সিদিনা ইয়াতে মানে এনেই এটা ঝলক আপোনালোকক দেখুৱাইছিলোঁ। তো আজি ভাবিলোঁ ইয়াতে আহি কিনে অলপমান সেৱা চেৱা কৰিয়ে যাওঁ, তো সেইবাবে আহিলোঁ। আৰু এয়া হৈছে মন্দিৰৰ চাৰিও বাউণ্ডাৰী, ইয়াতে কালী মন্দিৰো আছে, শিৱ মন্দিৰো আছে, আৰু সেইটো কি মন্দিৰ বা তো বেছি ভালদৰে চোৱা নহ'ল। আৰু যিহেতু মোৰ চেনেলটোত বহুদিন একো ভিডিঅ' দিয়া নাছিলোঁ, তো সেইবাবে এটা ভিডিঅ'কে এনেই আৰু বনাব আহিলোঁ। তো কেনেবা পাই আপোনালোকে চাই জনাব কমেণ্ট কৰি। এতিয়া আমি গৈ আছোঁ নাৱত উঠিবলৈ, আৰু এইটো চাওক বেকি নদী ৰাইজ মন্দিৰত আহিছিলোঁ দেখিছে আপোনালোকে। ইডাল চাওক সোণাৰ চেইন, সোণাৰ হাৰ বুলি কয় নহয় কিন্তু দে ৰাইজ চাই ল'ব, প্লাষ্টিক তো এতিয়া আমি সোণাৰ চেইন বুলি ভাবিছিলোঁ এইডাল। তো বন্ধুসকল ইয়াতে দেখিছে নাও এইবিলাক, আৰু এইবিলাক বালা আনি আছে। তো ইয়াতে আৰু এনে ফটো চটো উঠিলোঁ, নাও চাই উঠিলোঁ অলপমান। আৰু এইবিলাক কি ধুনীয়া পৰিৱেশ একদম। আৰু এইটো হৈছে বেকি নদী আমাৰ পিছপিনে। क्या चाहिए सुट्टा दे सकता है तो ले जा, 5 रुपए। कहाँ से है भाई? ओके भाई चलता हूँ, अभी बाद में मिलता हूँ। तो दोस्तों আমি এতিয়া এই খাওঁ, আৰু ঠাণ্ডা আৰু ডেংগু আছে, কাৰণ এই দোকানত বহি কিমান খাম আৰু, মানে কৰোণা চৰোণা হৈ যাব পাৰে না, বহুত মানুহ ভিৰ হৈ আছে। তো ইয়াতে আনিলোঁ আৰু এইবিলাক ইয়াতে খাই আছোঁ ৰাস্তাত এতিয়া। তো বন্ধুসকল এইখন চাওক চৰকাৰী স্কুল, আৰু ইয়াৰ নাম্বাৰটো চাওক আপোনালোকে 0311804 নং চন্তাবাৰী প্ৰাথমিক বিদ্যালয়। বহুত দীঘল নাম্বাৰ দে একদম। A few moments later. তো গাইছ এতিয়া আহি পালোঁ ঘৰত, খাই আছোঁ। এয়া দেখিছে টেঙা অলপ মানে খাইছোঁ, কাৰণ বেছি নাখাওঁ মই, আৰু বাটিতে খাইছোঁ ৰাইচ, কলপাত চলপাত বিচৰি থকাত নাই ইয়াৰ। 3 hours later. তো বন্ধুসকল এতিয়া বাজিছে 4:30, আৰু মানে সূৰ্য অলপমান ডুবু হৈ গ'ল, আৰু মই আহিছোঁ বৰ্তমান চাই আছে পিকুহঁতৰ ঘৰত আহিছোঁ, কাৰণ সিহঁতৰ পৰা অলপমান গৰুৰ কাৰণে মল নিব লাগে। আমাৰ গৰু আছে জানেই আপোনালোকে, তো মল নিব আহিছোঁ। এই ছাগলী বগী মাই বগী বগী চক খাব নাকি ৰাতি
বগী আৰু এইটো ইহঁতৰ ছাগল তো বন্ধুসকল এতিয়া মল চল ল'লোঁ দেখিছে এইবিলাক মল এক বস্তা হৈ গৈছে আৰু বন্ধুসকল ইয়াৰ এটা চেনেল আছে ইউটিউবত কি আছিল নামটো পিকু শৰ্মা অফিচিয়েল বুলি আৰু আপোনালোকে মৰম দিব মানে ছাবস্ক্ৰাইব কৰি দিব লিংকটো ডেছক্ৰিপশ্যনত থাকিব হা A few moments later. তো বন্ধুসকল এতিয়া আহি পালোঁ পিকুহঁতৰ ঘৰৰ পৰা আৰু এই গৰুটো নিব আহিছোঁ আৰু অলপ বৰষুণতে চাওক ৰাইজ আমাৰ ইয়াতে পানী হৈ গৈছে একদম পথাৰত Time for a love potion, a little sweet and spice. Throw it all in a cauldron, mix it up real nice. Fire in my eyes, stir counterclockwise. I dream of you. 1, 2, 3, go! 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15. মোক নিদিলি মনত ৰাখিম মই মনত ৰাখিম আৰু ইমান সৰুৰ পৰা এইবিলাক খাব পায় না নাপায় পায় না নাপায় ইমান সৰুৰ পৰা ইয়াক মাৰি দিব লাগিব তো এয়া চাওক ৰাইজ মই অনা মল খাই আছে আৰে कैसे लगा মল খাকে कैसा लगा तुमको লাজ নকৰিবা খোৱা আৰু লাগিলে আৰু ক'বা লাজ নকৰাকৈ খাই থকা তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া চাওক গৰু চৰুবিলাক আৰু এইটো চাওক কাই আছে আটাবাৰী তো আজিলৈ ইমানেই ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ ভালদৰে থাকিব মাস্ক চাস্ক মাৰি চলিব চেনিটাইজাৰ ইউজ কৰিব চব কৰিব যি কৰিবলগীয়া আছে তো বাই বাই